দেখা দিছোঁ হুঁচৰিডাল আছে কুকাৰ আৰু এইফালে 12টা বাজিবলৈ 1 মিনিট আছে, মানে 12টা বাজিলে। আৰু এইফালে পেণ্ডেল চাব পাওঁ, ৰেডি হৈ আছে। এতিয়া আছোঁ বৰ্তমান বিহপুৰীয়াত আৰু নিবলৈ আহিছোঁ ৱাশ্বিং মেচিন, ফ্ৰিজ এইবোৰ জাতীয় বস্তু, কাৰণ আজি ন কাইলৈ আছে লটাৰী। আৰু এইফালে এতিয়া বৰ্তমান পাইছোঁ বিহপুৰীয়া ৱাশ্বিং মেচিন, এয়াৰ কুলাৰ এনেকুৱা ধৰণৰ বস্তু যিকেইটা লটাৰী টিকেট দিয়া আছিলে এইকেইটা বস্তু এতিয়া বিচাৰি ফুৰিছোঁ। কোনখন দোকান আছে নাজানো, আমি এতিয়া বিচাৰিব লাগিব। আৰু গৈ আছে বিচাৰি, আৰু ইয়াত বেছিকৈ দেখি আছোঁ কাপোৰৰ দোকানবোৰে দেখি আছোঁ। পালোহি নি এইখন দেখিব পাইছে। এতিয়া আমি ইয়াত সোমাম, বস্তু লুট কৰি দিলোঁ, বস্তুবোৰ দেখাই দিছোঁ এবাৰ। এইটো আছে, এইটো হ'ল ৱাশ্বিং মেচিন, আৰু এইফালে হ'ল এয়াৰ কুলাৰ, এইটো দেখিব পাইছে। আৰু এইটো হৈছে কুকাৰ, আৰু এইফালে ফিল্টাৰ, আৰু লগতে এইটো মিক্সি। এইকেইটা বস্তু ল'লোঁ। এতিয়া আমি ল'বলৈ আছে গডেজ আমি এইখনৰ পৰা ল'ম। এতিয়া এইখনত চাওঁগৈ ব'লক। গডেজ ল'বলৈ দোকানত আহিলোঁ। এইফালে গডেজ চাই আছোঁ আমি, এইফালে গডেজ আছে পূৰা লাইন লাইন, আৰু লগতে এইবোৰ বস্তু চাওকচোন কিমান ধুনীয়া ধুনীয়া বস্তু আছে। গডেজ যোনখন দোকানত চাইছিলোঁ দামবোৰ বহুতেই বেছি, সেইবাবে আহি পেলাই এতিয়া দলুহাট বজাৰত ইয়াৰ পৰা লৈ আছোঁ এতিয়া গডেজ। আৰু এইফালে আমাৰ লোড হৈ আছে, দেখাই আছোঁ তোমালোকক। মই পইচা উলিয়াব লৈছোঁ ATM-ত, আৰু এতিয়া দেখাম স্কেনাৰত কেনেকৈ পইচা উলিয়াই। সেইটো স্কেনাৰত টিপি দিম, ইয়াত এমাউণ্টটো টিপি দিম, 2000 টিপিম হা, 2000 টিপি দিলোঁ, এইটো টিপি দিলোঁ। এতিয়া ইয়াত স্কেনাৰখন দিবলৈ আহিব, চাব এইখন স্কেনাৰ দি দিলে হৈ যাব কাম। এতিয়া আহি পালোঁ মন্দিৰত, আৰু বস্তুবোৰ ইয়াতে নমালোঁ, কি আনিলোঁ বস্তু দেখাই আছোঁ। তাৰ আগত এইফালে মন্দিৰ আমাৰ দেখি আছোঁ, শিৱ মন্দিৰ ইয়াতে পতা হ'ব। এইখনৰ ফিল্ড আছে, দেখাই আছোঁ ফিল্ডখন। এইফালে মন্দিৰত ধুনীয়াকৈ এইফালে ভগৱান আছে আমাৰ শিৱ বাবা। এতিয়া বস্তুবোৰ দেখাইছোঁ কি আনিছোঁ। এইফালে আছে বস্তু, আৰু প্ৰথম আৰম্ভণি কৰি দিছোঁ এয়া চকীৰ পৰা। 1 2 3 4 5 6 7খন আছে চকী, 7জনৰ বাবে। এয়া আলনা আছে, এইটো হৈছে ৱাশ্বিং মেচিন, আৰু এইটো ধুনীয়া এটা ব্ৰেণ্ডৰ, তোমালোকে চাব পাৰা ব্ৰেণ্ডৰ হয়। আৰু এইটো গডেজ আছে, ধুনীয়া এটা গডেজ, চাবিটো লক কৰি থোৱা আছে বাৰু। আৰু এইফালে কুকাৰ, এইটো কুকাৰ, তাৰপিছত এইটো হ'ল পানী ফিল্টাৰ, দুটা ঘড়ীটা বহুত ধুনীয়া কিন্তু দেই। আৰু এইখন আছে এখন ডাইনিং, আৰু লগতে এইটো হৈছে এয়াৰ কুলাৰ। এতিয়া গৰমৰ দিন আহিছে, এয়াৰ কুলাৰ বহুতেই লাগে। আৰু লগতে এইটো হৈছে মিক্সি, আৰু সকলোৱে বস্তু আহি গ'ল, ধামাকা হ'ব। আৰু এতিয়া ফিল্ডখন দেখাই আছোঁ। এতিয়া আমাৰ ফিল্ডখন দেখাইছোঁ, তাৰ আগত লাইট এটা দেখাইছোঁ। এই লাইটটো দেখিছেনে, পুৰা এটা পাৱাৰফুল লাইট দেখিছে, লাইটৰ পাৱাৰ শ্বক। এইখন ফিল্ডতে আমাৰ হ'ব কাইলৈ খেল আৰু বিহু। আৰু এইফালে আমাৰ ভাইটিহঁত আছে, পূৰা সহযোগ কৰি আছে। এইফালে আহি আছে মাছা লৈ, এয়া আছে ভূপেন, এইটো বগাই, এইটো আমাৰ বাবুদা, এইটো ছেক্ৰেটৰী। তাৰপিছত এইখন ফিল্ড দেখিছে ন, ইয়াতে আমাৰ মঞ্চ হ'ব অলপ পিছত, বনাই আছোঁ। ৰাতি 12টালৈকে কাম কৰিব লাগিব। কাইলৈ ৰাতিলৈ আছে বিহু। এতিয়া বাজিছে 9টা, আৰু আমি এতিয়া কালেকশ্যনত গৈ আছোঁ। ৰাতিখন এতিয়া 3টা, এইফালে ছেক্ৰেটৰী আমাৰ এইফালে আছে, এয়া ড্ৰাইভাৰ, এয়া আমি এতিয়া গৈ আছোঁ কালেকশ্যনত। আৰু এতিয়া কাইলৈ আছে বিহু, আজি কালেকশ্যনত গৈ আছোঁ। পৰিস্থিতি আপোনালোকে গম পাইছে চাগে। আৰু আমি লটাৰীও খেলাইছোঁ, যিহেতু কাইলৈ ৰাতিপুৱালৈ আপোনালোকে যদি লটাৰী ল'ম বুলি ভাবিছে একেবাৰে কমত দিম, যিহেতু একেবাৰে টাইম নাই। আপোনালোকে পূৰা যোগাযোগ কৰিব, একেবাৰে নাপাহৰিব। এতিয়া ৰাতিখন 9টা বজাত গৈছোঁ চব লটাৰী টিকেট বিকি। এতিয়া চিধা আহিলোঁ নামঘৰত কাম কৰিবলৈ, আৰু কাম কিমান দূৰ আগবাঢ়িছে দেখাই আছোঁ। তাৰ আগত দেখা পাইছোঁ টাইমটো তোমালোকক। এইফালে দেখিছে ন 12টা বাজিবলৈ 1 মিনিট আছে, মানে 12টা বাজিলে। আৰু এইফালে পেণ্ডেল চাব পাওঁ, ৰেডি হৈ আছে। এখন ষ্টেজ হ'ব এইখনতে, আৰু মুকলি মঞ্চ যিহেতু সেইখন তলতে পৰা হ'ব ষ্টেজ, মানে এনেকৈ পাৰি দিছোঁ। ইয়াত কিবাকিবি হ'ব, আৰু এইফালে পূৰা লাগি আছে, এইফালে লাকু আছে, আৰু এইফালে পূৰা পেণ্ডেলৰ কাম চলি আছে। গুড মৰ্ণিং সকলোকে। কালি ৰাতিৰ পৰা ৰাতিপুৱা হৈ গ'ল। কথাটো মানে এনেকুৱা, কালি 3টা বাজিলে শুই থাকিলোঁ, আৰু এতিয়া উঠি আহিছোঁ। আজি হৈছে গৰু বিহু, আৰু গৰু এতিয়া মই নোৱাই মেলি ধুনীয়াকৈ আহিছোঁ এতিয়া কামত। কাম মানে কালি বিহুৰ আধাখনীয়া কাম হৈ আছিলে, যিহেতু আজি বিহু, আজি আমি ৰাতিকৈ বিহু পাতিম, দিনত লটাৰী আছে, সেইবোৰ যা যোগাৰ কৰিব লাগে। সেইবাবে আহিছোঁ জল্দি ৰাতিপুৱাই শুই উঠি আহি পালোঁ। এতিয়া ইয়াত সৈন্যবাহিনী এটাও নাই, কিন্তু জেগাকণ মই ভালকৈ দেখাই দিছোঁ। এটা পেণ্ডেলটো হ'ব, পেণ্ডেলৰ বনাবলৈ আছে। ছাইডত জুবিন দা ফটো কমি থাকিব, আৰু ইয়াত ধুনীয়াকৈ কাৰ্পেট পাৰি দিয়া থাকিব। এইফালে চকী থাকিব, আৰু ধুনীয়াকৈ গছবোৰ লাইটিং কৰি দিয়া হ'ব, ধুনীয়া লাগিব এই জেগাকণ। আৰু এইফালে শিৱ মন্দিৰ আৰু নামঘৰ মাজতে হ'ব। এতিয়া আমি পৰুৱা বাঁহ পাৰি আছোঁ। এইফালে এয়া লেলা খোৱা, এয়া বগাই ওপৰত উঠি আছে, এইকেইটা পৰুৱা বাঁহ পৰিলে। এইটো পৰুৱা বাঁহ, এইটো এই গৰু বিহু দিনাখনি পৰুৱাটো খোৱাই হয়। আৰু গৰু বিহু দিনাখনি সদ্যহতে ইমান বিহু নেমাৰে, কিন্তু এইফালে হুঁচৰিডাল এটা পাইছোঁ, এইফালে দেখা দিছোঁ হুঁচৰিডাল। এইটো হুঁচৰিডাল ক'ত বিহু মাৰগে তহঁতি? এইয়া বিহু মাৰিবলৈ গৈছে সিহঁতি।